তো সকলো ফালে মাথো শিকাৰ শিকাৰ আৰু শিকাৰ যে জুবিনদাৰ নামে কাফি হয় 2-4 কোটি টকা ইনকাম কৰিবলৈ বক্স অফিচত সাধাৰণ কথা সিনেমাখনৰ বাজেট 3 কোটিৰ প্লাস বুলি কোৱা হৈছে তো জুবিনদাৰ নামতে 2-3 কোটি ট্ৰেইনি ওলাই যাব এটো বিষয়ৰ কথা কিন্তু সিনেমাখনৰ বিষয়ে আজি কথা পাতিম কেনেকুৱা লাগিলে সিনেমাখন চাই সিনেমাখনৰ কাহিনী কেনেকুৱা সিনেমাখনত অভিনয় কেনেকুৱা হৈছে গুটেখিনি বিষয়ে আজি আলোচনা কৰিম তো চেনেলটো যদি নতুন হয় সাবস্ক্ৰাইব কৰি লব যাতে অসমীয়া সিনেমা জগতৰ লগত জড়িত নতুন নতুন আপডেট বিলাক আপোনালোকে পাই থাকে তো নমস্কাৰ কেনে আছে প্ৰথমতে কম কি মাইন্ড ব্লোইং এন্ট্ৰি হৈছে সিনেমাখন যেটো মাইন্ড ব্লোইং হৈছে মানে বহুত বেছি ধুনিয়া হৈছে মানে বহুতে কৈ আছে কপি হৈছে সাউথৰ সিনেমাৰ লগত সেইটো বেলেগ কথা কিন্তু অসমীয়া সিনেমা ঘৰত অসমীয়া সিনেমাত আমি সেই বস্তুটো দেখিবলৈ পাইছো যেটো আজিলৈকে হোৱা নাই তো মাইন্ড ব্লোইং হৈছে এন্ট্ৰি কি যেটো ইন্ট্ৰো আহে ইন্ট্ৰো যেটা নামখিনি আহে গুলটিস সাকু এখিনিৰ ওপৰত বহুত বেছি ধুনিয়া হৈছে গ্ৰাফিক্সত বহুত বেছি ভাল কাম হৈছে বুলি কম কি অভিনয় ক্ষেত্ৰখনত আপোনালোকে সকলোৱে জানে নামি দামী অভিনেতা অভিনেত্ৰী সিনেমাখনত আছে তো সিনেমাখনত নিশ্চয় অভিনয়টো ভাল হ'বই সেইটো সাধাৰণ কথা বাকি জুবিনদাৰ অভিনয় কৰিছে জুবিনদাক বহুত দিনৰ মূৰত 2-4 বছৰ পিছত জুবিনদাক থিয়েটাৰত চাই বহুত বেছি ভাল লাগিলে ডাঙৰ স্ক্ৰিনত জুবিনদাক চাবলৈ পাই বহুত বেছি ভাল লাগিলে আৰু অভিনয় ভাল হৈছে সিনেমাখনৰ কাহিনী সিনেমাখন চলিবলৈ মেইন বস্তুটো হৈছে কাহিনী লাগিব কাহিনী ঠিকে আছে কিন্তু য'ত ডিপ হ'ব লাগিছিল য'ত মানে বহুত বেছি ডিপত যাব লাগিছিল সেই সিনটোত বাস কাট কৰি পেলাই সমাপ্ত কৰি দিলে তো সেইটো ভাল নালাগিল কাৰণ য'ত এনেকুৱা এটা সিচুৱেচন হৈছে যেটো সিচুৱেচনৰ পিছৰ পৰা গোটেই সিনেমাখনৰ কাহিনী আৰম্ভ হৈছে সিনেমাখনে ইউটাৰ্ণ লৈছে তেনেকুৱা কাহিনীটো তেনেকুৱা সিচুৱেচনটো আৰু অলপ ডিপ কৰি পেলাই তেওঁলোকে ৰাখিব পাৰিলে হয় সিনেমাখনৰ কাহিনী সম্পূৰ্ণ ওপৰে গুচি গ'ল আৰু অফ কোৰ্স ইমান বেছি সহজ নহয় যে লণ্ডনলৈ যাব পাৰে লণ্ডনৰ পৰা অসমলৈ আহিব পাৰে ইমান সহজ নহয় যিমান সহজকৈ সিনেমাখনত দেখুওৱা হৈছে সিনেমাখন যোনে লিখিছে তেওঁকটো মই কম ঠিকে আছে কাহিনীটো ইমানে যিমানটো আপোনালোকে ট্ৰেইলাৰত চাইছে ট্ৰেইলাৰটো দেখিছে হেতুই কাহিনী তাতকৈ বেছি একো কাহিনী নাই যে শংকৰ এজন বাগানত কাম কৰা ল'ৰা আৰু তাৰ প্ৰেমিকা ধ্যানী মোহন তো তাৰ প্ৰেমিকাক যেতিয়া কিবা কাৰণত কি হয় হেতু আপোনালোকে সিনেমা চালে গম পাব মৃত্যু হৈ যায় তাৰ পিছৰ পৰা কাহিনী আৰম্ভ হয় সিনেমাখনত কেনেকৈ সেই মৃত্যুৰ প্ৰতিশোধ কেনেকৈ বদলা লয় মকে বদলা লাগে বদলা বুলি কথা কৈছিলে ডায়লগটোতে আছে ট্ৰেইলাৰটোতে আছে হেতু তো সেই বদলাটো ল'বলৈ কেনেকৈ লণ্ডন পায় আৰু লণ্ডনত কেনেকৈ সেই বদলা লৈ কেনেকৈ অসমলৈ আহে নে নাহে আহিবলৈ ঘূৰি আহিব পাৰে নে নোৱাৰে পুলিচে ধৰে নে কি হয় সেই গুটেখিনি এই সিনেমাখনতে আছে আৰু সিনেমাখনৰ কাহিনী কিমান বেছি ডিপ নহয় য'ত কান্দিব লাগিছিল তাত মিউজিকৰ অভাৱত তাত বেকগ্ৰাউণ্ড মিউজিকৰ অভাৱত ইমোশনাল নহল য'ত হাঁহিব লাগিছিল তাতো কিমান বেছি হোৱা নাই এই সিনেমাখন যিসকলে চাইছে তেওঁলোকে গম পায় যে জুবিনদাৰ এটা ৰোড আজি কোট পাম সেই গানটো গাইছিল তো মই ইমানেই কম যে বেকগ্ৰাউণ্ড মিউজিকত জুবিনদাৰ নিজৰ গানটোকে যদি লগাই দিলে হয় তেওঁলোকে খুব বেছি ভাল লাগিলে হয় আৰু বহুত জেগাত তেনেকুৱা বেকগ্ৰাউণ্ড মিউজিকত জুবিনদাৰ নিজৰ গান ইউজ কৰিব পাৰিলে হয় কিন্তু তেওঁলোকে ইউজ কৰা নাই সেইটো আচলতে কমি বুলি কম মই কাৰণ সেইটো হোৱা হয় বহুত বেছি ভাল লাগিলে সিনেমাখনৰ এক্সপিৰিয়েন্সটো বহুত বেছি ভাল হৈ গ'ল হয় আৰু কিটাইতে কম সিনেমাখনত বহুত ডায়লগ ইংলিছত আছে যিসকলে ইংলিছ নাজানে মোৰ নিচিনা তেওঁলোকে সাবটাইটেল পঢ়ি ল'ব সাবটাইটেলটো দিয়া আছে অসমীয়াত ধুনীয়াকৈ লিখি দিছে তো সাবটাইটেল পঢ়ি পেলাই মই বুজি পাইছোঁ আচলতে কি কৈছে কাৰণ 70% শ্বুট লণ্ডনত কৰা হৈছে আপোনালোকে সকলোৱে গম পায় যদি চেনেলটোত চাই আছে আগৰ ভিডিঅ'খিনি চাই আছে তেতিয়াহ'লে গম পায় চিনেমাখনৰ 70% শ্বুট লণ্ডনত কৰা হৈছে যিমানখিনি লণ্ডনত শ্বুট হৈছে তাত ডাইৰেক্টৰ নাছিলে জুবিনদাই কৰিছে যিখিনি কৰিছে তো ভাল হৈছে কি যিখিনি সময়ত তেওঁ স্বীকাৰ কৰিবলৈ যায় স্বীকাৰ কৰা চিনকেইটা বহুত বেছি ফাষ্ট হৈ গ'ল আৰু অলপ শ্লো কৰি পেলাই ডাইৰেকশ্যনৰ ফালৰ পৰা ধুনীয়াকৈ কেমেৰা এংগলবিলাক লৈ পেলাই স্বীকাৰ কৰাটো আৰু অলপ ভালকৈ দেখাব পৰা হয় খুব বেছি ভাল লাগিলে এই চিনেমাখনত ক'বলগীয়া কথা সিমানেই আপোনালোকে গৈ চাই আহক জুবিনদাৰ কাৰণে তো যাবই আপোনালোকে মই ক'বলগীয়া নাই কিন্তু চিনেমা হিচাপে ভাল হৈছে সিনেমাখনৰ কাহিনী ভাল হৈছে সিনেমাখনৰ অভিনয় ভাল হৈছে সিনেমাখনৰ বেকগ্ৰাউণ্ড মিউজিক ভাল হৈছে য'ত কমি আছিলে সেইখিনি মই আপোনালোকক কৈ দিলোঁ ইতিমধ্যে বক্স অফিচ কালেকশ্যনৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত কথা পাতিম আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ লগ পাম এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই